দেখাম মানে কেনেদৰে ৱালখন বনাইছোঁ, কেনেদৰে কি কৰিছোঁ আৰু কেনেদৰে মছলা মাৰে এইবিলাক চব দেখাম। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আপোনালোকক আজি দেখাবলৈ আহিছোঁ মোৰ পাছতে দেখিছে ৱালখন। এইখন ৱাল আচলতে আমিয়ে বনাইছোঁ আৰু কেনেদৰে বনাওঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। চাওক, এইবিলাক ৱাল আমিও বনাইছোঁ, আমি প্লাষ্টাৰ কৰিছোঁ আৰু আপোনালোকক দেখাম আজি কেনেদৰে প্লাষ্টাৰ কৰে সেইটো দেখাম। আপোনালোকে চাই থাকক। আৰু এটা কথা কৈ দিওঁ, মই ইপিনৰ পৰা এইখন ৱাল আহিছে আৰু ইপিনৰ পৰা এইখন ৱাল আহিছে, তাৰপিছত মাজত দিছে এইটো জইন। মানে জইনটো কিয় ৰখা হয় আপোনালোকক কৈ দিওঁ। মানে এইখন ৱাল আৰু এইখন ৱালৰ মাজত মানে এটা ফাঁক ৰাখি দিয়ে। সেই কাৰণটো হৈছে বাই চান্সত যদি কেতিয়াবা ধৰি লওক এইডাল গছ এইভাগে হালি গ'ল, এইখন ৱাল পৰি গ'ল, এইখন ৱাল ভাঙি গ'লেও মানে এইখন ৱাল থাকি যাব, সেইকাৰণে এই ফাঁকটো ৰখা হয়। Utashi, Guinness, seguindo chipando nego. Est-ce que tu captes? Hey, ok, bumps, wesh. Quand je suis arrivé, les petits se sont demandé ce qui se passe. Tellement les petits a beaucoup d'inspiration pour déranger. এইবাৰ মছলা কেনেদৰে মাৰে কৈ দিছোঁ মই। মানে এক বেগ চিমেণ্টত 3 বাল্টি চিমেণ্ট হয় আৰু সেই অনুযায়ী আমি বালা দিছোঁ 12 বাল্টি। কাৰণটো হৈছে 4 একৰ মছলা মাৰিম, সেইকাৰণে আমি 12 বাল্টি বালু দিছোঁ, চিমেণ্ট 3 বাল্টি দিছোঁ, মানে এক বেগ চিমেণ্ট ঢালি দিছোঁ। আৰু এতিয়া আমি চিমেণ্টে বালুৱে মিক্স কৰি উঠি পানী দিম। মানে আমাক মছলা বহুত লাগিবতো, বহুত লম্বা হোৱা, সেইকাৰণে আমি এক বেগৰ মছলা মাৰিছোঁ। আপোনালোকক যিমান লাগে সিমান অনুযায়ী দি দিব। মাত্ৰ 4 একৰ দি দিলে হ'ল। 4 বাল্টি বালু, 1 বাল্টি চিমেণ্ট দি কিনে ভালদৰে মিক্স কৰিব, তাৰপিছত পানী দিব। মই দেখাই আছোঁ চবখিনি, আপোনালোকে মাত্ৰ চাই থাকক। যদি ভিডিঅ'টো ভাল পাইছে, অলপ হ'লেও জানিব পাৰিছে, নহ'লে এটা ভিডিঅ'টো লাইক কৰিব আৰু চাই থাকক। এতিয়া চাওক, চিমেণ্ট আৰু বালু এতিয়া মিক্স কৰি আছোঁ। মানে চিমেণ্ট দি দিলোঁ, বালু দি দিলোঁ আৰু এতিয়া মিক্স কৰি আছোঁ। ভালদৰে মিক্স কৰাৰ পিছত পানী দি দিম। চাওক, মছলাত পানী দি দিলোঁ, এতিয়া বালুৱে চিমেণ্টে চব মিক্স কৰি কিনে মানে ভালদৰে মাৰি কিনে আপোনালোকক দেখাই আছোঁ। চব মিক্স কৰি দিলে হ'ল, ভালদৰে কাটি দিলে হ'ল, তাৰপিছত মিক্স হৈ যাব। চাওক, আমাৰ মছলা মৰা হৈ গ'ল কমপ্লিট। মছলা মৰা হৈ গ'ল, এতিয়া আমি মছলা থাপিম। চাওক, ৱালখন যদি শুকাই থাকে এনেদৰে পানী মাৰি ল'ব। তাৰমানে ৱালখন পূৰা জিকি থাকিলে প্লাষ্টাৰটো মানে ফিনিচিং কৰিবলৈ ভাল হয়। সেইবাবে ৱালখন পূৰা জিকাই ল'ব, তাৰপিছত খোলা মাৰি কিনে প্লাষ্টাৰ কৰিলে হ'ল। আমাৰ এতিয়া মিস্ত্ৰী পানী মাৰি আছে। বস্তু ভাঙি দিব লাগিব, তাৰ যোনবিলাক বেছি হৈছে সেইবিলাক ভাঙিব লাগিব। এনেদৰে ভাঙি দিব লাগিব। তাৰপাছত ইয়াতে খোলা মাৰিব লাগিব। খোলা মৰাৰ পাছতে প্লাষ্টাৰ মছলা থাপিব পাৰিম। চাওক, মই এতিয়া খোলা বনাম। মানে চিমেণ্ট বাল্টিঙত পানী আধা বাল্টিমান লৈ লৈছোঁ আৰু চিমেণ্ট দি আছোঁ বাল্টিঙত। তাৰপিছত ঘুটি দিম, ঘুটি দিলে মানে গোটাও নালাগে, পানীও নালাগে, সেইটো খোলা হয়। মানে এইটো ৱালত মাৰি দিলে মছলাটো যেতিয়া থাপি দিম তেতিয়া মছলাটো ক'লে নপৰে, সেইবাবে খোলা মৰা হয়। এতিয়া ঘুটি দিলোঁ, মছলা খোলা হৈ গ'ল। আপুনি যোনখিনি জেগাত প্লাষ্টাৰ কৰে মানে সেইখিনি জেগাত খোলাটো মাৰি দিলে হ'ল। খোলাটো গুলি লৈ কিনে যোনখিনি জেগাত প্লাষ্টাৰ কৰে সেইখিনি জেগাত মাৰি দিব। মাৰি দিয়াৰ পিছত তাতে মছলা থাকি দিব, মছলাটো মানে পৰি নাযায়, সেইকাৰণে খোলাটো মাৰা হয়। এই ছায়াপাৰৰ পৰা এইখিনি আমি প্লাষ্টাৰ কৰিলোঁ আৰু এইপিনে কৰিম। চাওক, এইজন হৈছে আমাৰ হেড মিস্ত্ৰী। পূৰা মছলা থাপি আছে। মই যোনখিনি জেগাত খোলা মাৰিছিলোঁ সেইখিনি জেগাত পূৰা থাপি আছে মছলা। আজি মানে তাৰ ফূৰ্তি আৰু হেড মিস্ত্ৰীৰ আজি কাম শেষ হ'বতো, সেইকাৰণে পূৰা ফূৰ্তি, পূৰা মাৰি আছে মছলা। ছাৰ মানে খোলাটো মাৰি দিয়াৰ পিছত মছলাটো অট'মেটিকলি লাগি ধৰে, সেই খোলা মৰা হয়।